হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱাই আমি গৈ আছোঁ তিনিচুকীয়ালৈ। তিনিচুকীয়াত এটা কাম আছিলে, সেইকাৰণে তালৈ গৈ আছোঁ। তাৰপাছত আমি ৰ'লোঁ মৰাণত ৰৈ চাহ একাপ খাই ল'লোঁ, কচুৰি আৰু চাহটো বহুত টেষ্টি আছিলে। তাৰপাছত দুপৰীয়া আমি ভাত খালোঁ, এয়া টোপোলা ভাত আৰু এনেকৈ থালি। টোপোলা ভাতটো বহুত বেছি ধুনীয়া আছিলে, মানে একদম আঠা আৰু খাই বহুত বেছি টেষ্টি লাগে টোপোলা ভাত খাই। আৰু ভাইটিহঁতে খালে গাহৰি, বইল গাহৰি। তাৰপিছত মই খালোঁ বইল চিকেন, মই গাহৰি নাখাওঁ। তাৰপাছত উভতি আহি আকৌ মৰাণত ৰখি এনেকৈ চাহ একাপ খাই ল'লোঁ আৰু চবে মিলি। চিংৰা, ৰসমলাই, জেলেপি। পূজা আহি আছে, গতিকে জেলেপি নাখালেতো নহ'ব, সেইকাৰণে জেলেপি খালোঁ। আৰু জেলেপিটোৰ দাম কিমান জানেনে? এটাত 7 টকা, এই অকণমানি জেলেপিটোত। চাহটো কিন্তু ভাল আছিলে, তেনেকৈ গোটেইখিনিয়ে মিলি পেলানি খালোঁ। তাৰপাছত আমি আহি আছোঁ আৰু উভতি পেলানি ৰাতিয়ে হ'লহি। যদি আপুনি মোৰ চেনেলটো নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।